Hello guys, welcome to my Edu Help YouTube channel. আজি এই ভিডিওত স্পেশাল ক্লাস হ'ব কিয়নো আসাম পুলিশ ফৰেনাৰ ট্ৰিবিউনেল পোষ্টৰ বাবে আগন্তুক এক্সামৰ বাবে এই ধৰণৰ আসাম জিকে কুৱেশ্যন লৈ আলোচনা কৰা হ'ব লগতে আসাম টেটৰ বাবেও এই ভিডিওটো উপযোগী হোৱাকৈ বনোৱা হৈছে তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাওক ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব আহক ভিডিওটো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটোলৈ Which Assamese writer is also known as Bokul Bonor Kobi? Konjon Okhomia লেখকক Bokul Bonor Kobi বুলি জনা যায় অপচন কিটা দিছে বিষ্ণুৰাম মেধি বিনন্দ চন্দ্ৰ বৰুৱা সিনাবাৰ অপচন আনন্দ ৰাম ঢেকিয়াল ফুকন তিনাবাৰ অপচন দিছে আনন্দ চন্দ্ৰ বৰুৱা ইয়াৰে ৰাইট আনসাৰ হ'ব দিনাবাৰ অপচনটো আনন্দ চন্দ্ৰ বৰুৱাক কি বুলি জনা যায় বকুল বনৰ কবি বুলি জনা যায় আৰু এটো মনত ৰাখিব লাগে বিষ্ণুৰাম মেধি কোন আছিল বিষ্ণুৰাম মেধি প্ৰথম অসমীয়া গভৰ্ণৰ আছিল মনত ৰাখিব প্ৰথম অসমীয়া গভৰ্ণৰ যদি কোন আছিল যদি ফুডা হয় প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল অসমৰ যদি ফুডা হয় তেতিয়া লিখিবা মনত ৰাখিবা বিষ্ণুৰাম মেধি প্ৰথম অসমীয়া ৰাজ্যপাল আছিল আৰু যদি ফুডা হয় এনেকে যে অসমৰ প্ৰথম ৰাজ্যপাল গৰাকীৰ নাম কি তেতিয়া হলে ইয়াৰ এনসাৰ হ'ব স্যাৰ মোহাম্মদ সালে আকবৰ হাইদ্ৰী স্যাৰ মোহাম্মদ সালে আকবৰ হাইদ্ৰী আছিল অসমৰ প্ৰথম কি আছিল গভৰ্ণৰ আছিল আৰু অসমীয়া গভৰ্ণৰ যদি ফুডা হয় তেতিয়া হলে বিষ্ণুৰাম মেধি হ'ব আৰু বিষ্ণুৰাম মেধি কোন আছিল বিষ্ণুৰাম মেধি তো গমে পায় অসমৰ কি আছিল এজন মুখ্যমন্ত্ৰী আছিল প্ৰথম মুখ্যমন্ত্ৰীটো গমে পায় মুখ্যমন্ত্ৰী আছিল কোন আছিল গোপীনাথ বৰদলৈ আৰু দ্বিতীয়বাৰ হয় আমাৰ বিষ্ণুৰাম মেধি দ্বিতীয়বাৰ কি হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয় তো ইয়াৰ এই এক নম্বৰ কোৱেশ্চনটোৰ ইয়াৰ ৰাইট আনসাৰ হ'ব 3 নম্বৰ অপচন আনন্দ চন্দ্ৰ বৰুৱা মনত ৰাখিব আইছো আজি 2 নম্বৰ কোৱেশ্চনটোলৈ হু হ্যাড ৰিটেন দ্য বুক নেম প্ৰহ্লাদ চৰিত্ৰ কোনে প্ৰহ্লাদ চৰিত্ৰৰ নামৰ বুকখন কিতাপখন লিখিছিল তো ইয়াৰে অপচন কিটা দিছে হেম সৰস্বতী বি নম্বৰ অপচন দিছে হৰিবৰ বিপ্ৰ চি নম্বৰ অপচন দিছে মাধৱ কুণ্ডলী 3 নম্বৰ অপচন দিছে কবিৰত্ন সৰস্বতী ইয়াৰে অপচন নম্বৰ এ টু ৰাইট আনসাৰ হ'ব হেম সৰস্বতীয়ে কি লিখিছিল প্ৰহ্লাদ চৰিত্ৰৰ কিতাপখন লিখিছিল মনত ৰাখিব হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰৰ কিতাপখন লিখিছিল আইছো 3 নম্বৰ কোৱেশ্চনটোলৈ Which Assamese poet had translated Valmiki Ramayana into Assamese verse Saptakanda Ramayana কোনজন অসমীয়া কবিয়ে সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল বাল্মীকি ৰামায়ণটো অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ অপচন কিটা দি আছে অনন্ত কণ্ডলী বি নম্বৰ অপচন দিয়ে মাধৱ কণ্ডলী চি নম্বৰ অপচন শংকৰদেৱ 3 নম্বৰ অপচন কবিৰত্ন সৰস্বতী ইয়াৰে ৰাইট আনসাৰ হ'ব বি নম্বৰ অপচনটো মাধৱ কণ্ডলীয়ে কি কৰিছিলে সপ্তকাণ্ড ৰামায়ণটো অসমীয়ালৈ অনুবাদ কৰিছিল আইছো 4 নম্বৰ কোৱেশ্চনলৈ The Assam Silk industry in mainly center অসমৰ কত ৰেশম উদ্যোগটো আছে তো ইয়াৰ অপচন কিটা দি আছে ইয়াৰ অপচনটো ইটো হাজো হ'ব স্প্লিং ফুল হৈছে হাজো বি নম্বৰ অপচন দি ৰঙিয়া চি নম্বৰ অপচন দি আছে বটদ্ৰৱা ডি নম্বৰ অপচন দি আছে ফুৱালকুছি ইয়াৰ গমে পাই ইটো ইয়াৰ ৰাইট আনসাৰ হ'ব ডি নম্বৰ অপচনটো ফুৱালকুছিত কি আছে সিল্ক ইণ্ডাষ্ট্ৰি চেণ্টাৰ আছে মনত ৰাখিব আইছো 5 নম্বৰ কোৱেশ্চনটোলৈ শংকৰদেৱ has established the first নামঘৰ at শংকৰদেৱে প্ৰথম কত নামঘৰ স্থাপন কৰিছিল ইয়াৰ অপচন কিটা দি আছে নাৰায়ণপুৰ বি নম্বৰ অপচন দিছে পাটবাউসী চি নম্বৰ অপচন দি আছে বৰদোৱা 3 নম্বৰ অপচন দিছে মাজুলী ইয়াৰে নিশ্চয় জানে চি নম্বৰ অপচনটো ৰাইট আনসাৰ হ'ব বৰদোৱাত প্ৰথম শংকৰদেৱে কি কৰিছিল নামঘৰ স্থাপন কৰিছিল আৰু শংকৰদেৱে কত জন্মগ্ৰহণ কৰিছিল বৰদোৱাত জন্ম কৰিছিল 49ত কি কৰিছিল শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল কত বৰদোৱাত মনত ৰাখিব আইছো 6 নম্বৰ কোৱেশ্চনটোলৈ হু হ্যাড established the বৰপেটা সত্ৰ ইন বৰপেটা ইয়াৰ অপচন ইয়াৰ মানে কৈছে কি কোনে বৰপেটা সত্ৰটো স্থাপন কৰিছিল ইয়াৰ অপচন কিটা দি আছে শংকৰদেৱ বি নম্বৰ অপচন দিছে মাধৱদেৱ চি নম্বৰ অপচন দিয়ে দামোদৰদেৱ 3 নম্বৰ অপচন দিছে গোপালতা ইয়াৰে ৰাইট আনসাৰ হ'ব বি নম্বৰ অপচনটো মাধৱদেৱে কি কৰিছিল বৰপেটা সত্ৰটো স্থাপন কৰিছিল মনত ৰাখিব আইছো 7 নম্বৰ কোৱেশ্চনটোলৈ হু হ্যাড established the Varman dynasty in Assam কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল অসমত ইয়াৰে অপচন কিটা দিছে পুষ্য বৰ্মন বি নম্বৰ অপচন দিছে সমুদ্ৰ বৰ্মন চি নম্বৰ অপচন মহেন্দ্ৰ বৰ্মন ডি নম্বৰ অপচন দি আছে ভৌতি বৰ্মন ইয়াৰে ৰাইট আনসাৰ হ'ব এ নম্বৰ অপচনটো ৰাইট হ'ব পুষ্য বৰ্মনে কি কৰিছিল বৰ্মন
বংশ প্ৰতিষ্ঠা কৰিছিল অসমত আইছো 8 নম্বৰ কোৱেশ্চনটোলৈ হুইচ স্বৰ্গদেউ শিফট দ্য কেপিটেল অফ আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ কোনজন স্বৰ্গদেৱে কি কৰিছিল আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিল ইয়াৰ অপচন কিটা দি আছে গদাধৰ সিংহ বি নম্বৰ অপচন দিছে শুক্ৰাংফা সি নম্বৰ অপচন দিছে শিৱ সিংহ ডি নম্বৰ অপচন দিছে ৰুদ্ৰ সিংহ ইয়াৰে ৰাইট এনসাৰ হ'ব ৰুদ্ৰ সিংহে কি কৰিছিলে গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী স্থানান্তৰ কৰিছিল মনত ৰাখিব আইছো 9 নম্বৰ কোৱেশ্চনটোলৈ হুইচ আহোম কিং ইজ অলসো নাউন এজ বামুনি কৰ কোনজন আহোম ৰজাক বামুনি কৰ নামেৰে জনা যায় তো ইয়াৰ অপচন কিটা দি আছে সুতাংফা ডি নম্বৰ আছে সুতাংফা সি নম্বৰ আছে সুসেংফা ডি নম্বৰ আছে সুফাকফা ইয়াৰে ৰাইট এনসাৰ হ'ব বি নম্বৰ অপচনটো বি নম্বৰ অপচন সুতাংফা কি বুলি কয় বামুনি কৰ নামে জনা যায় মনত ৰাখিব আইছো 10 নম্বৰ কোৱেশ্চনলৈ হু হ্যাড ডিসকভাৰ্ড দ্য টি প্লেন ইন আসাম ইন দ্য ইয়াৰ 1823 কোনে অসমত চাহ গছ স্থাপন কৰিছিল 1823 ইয়াৰ অপচন কিটা দি আছে ৰায়মন ডব্লিউ বেভাৰ বি নম্বৰ অপচন নাথান ব্ৰাউন সি নম্বৰ অপচন দি ৰবাৰ্ট ব্ৰাউজ ডি নম্বৰ অপচন দি আছে অলিভাৰ থমাস কেথাৰ ইয়াৰে ৰাইট এনসাৰ হ'ব সি নম্বৰ অপচনটো ৰবাৰ্ট ব্ৰাউজে কি কৰিছিল অসমত প্ৰথম চাহ গছ আৱিষ্কাৰ কৰিছিল 1823 চনত মনত ৰাখিব আইছো 11 নম্বৰ কোৱেশ্চনটোলৈ হু ইজ দ্য ফাৰ্ষ্ট ৰিচিপ্ট অফ অসম ৰত্ন এৱাৰ্ড মানে কোনে প্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিল ইয়াৰ অপচন কিটা দি আছে ভূপেন হাজৰিকা বি নম্বৰ অপচন মামুনি ৰয়ছম গোস্বামী সি নম্বৰ অপচন দি আছে যতীন্দ্ৰনাথ গোস্বামী ডি নম্বৰ অপচন দি আছে হীৰেন ভট্টাচাৰ্য ইয়াৰে ৰাইট এনসাৰ হ'ব নিশ্চয় জানে ভূপেন হাজৰিকাই ডক্টৰ ভূপেন হাজৰিকাই কি প্ৰথম অসম ৰত্ন এৱাৰ্ড লাভ কৰিছিল কিমান চনত লাভ কৰিছিল এটো 2009 অৰ্থাৎ 2009 পৰা কি হয় অসম ৰত্ন এৱাৰ্ড অসম চৰকাৰে প্ৰথম অসম ৰত্ন এৱাৰ্ড ঘোষণা কৰে প্ৰথম অসম ৰত্ন এৱাৰ্ড লাভ কৰে ডক্টৰ ভূপেন হাজৰিকাই তাৰ পিছত মামুনি ৰয়ছম গোস্বামী সেকেন্ড টাইম লাভ কৰে 2010 ত মামুনি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন এৱাৰ্ড লাভ কৰে তাৰ পিছত দিয়া হয় আমাৰ বিজ্ঞানী যতীন্দ্ৰনাথ গোস্বামী 2015 ত কি দিয়া হয় অসম ৰত্ন এৱাৰ্ড অসম চৰকাৰে দিয়ে তো ইতিমধ্যে তিনিজনক অসম ৰত্ন এৱাৰ্ড অসম চৰকাৰে প্ৰদান কৰে তো মনত ৰাখিব তো প্ৰথম অসম ৰত্ন এৱাৰ্ড লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকা আইছো 12 নম্বৰ কোৱেশ্চনলৈ হুইচ এছামিজ পয়েট ইজ অলসো নাউন এজ প্ৰেম আৰু ৰদালিৰ কবি কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় অপচন কিটা দি আছে ডিম্বেশ্বৰ নেওগ বি নম্বৰ অপচন দিছে হীৰেন ভট্টাচাৰ্য সি নম্বৰ অপচন দি আছে অমূল্য বৰুৱা ডি নম্বৰ অপচন দি আছে নৱকান্ত বৰুৱা ইয়াৰে অপচন নম্বৰ বি টু ৰাইট হ'ব হীৰেন ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় আইছো 30 নম্বৰ কোৱেশ্চনলৈ ইন হুইচ ইয়াৰ মামুনি ৰয়ছম গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড কোন বছৰত মামুনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল ইয়াৰ অপচন কিটা আছে 1998 2000 বি নম্বৰ অপচন সি নম্বৰ অপচন দিছে 2001 ডি নম্বৰ অপচন দি আছে 2002 ইয়াৰে ৰাইট এনসাৰ হ'ব বি নম্বৰ অপচনটো 2000 ত কি হয় ডক্টৰ মামুনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল আৰু যদি এনেকৈ সোধা হয় প্ৰথম অসমীয়া মহিলা জ্ঞানপীঠ এৱাৰ্ড লাভ কৰা মহিলাগৰাকীৰ নাম কি তেতিয়াহ'লে ইয়াৰ এনসাৰ হ'ব মামুনি ৰয়ছম গোস্বামী আৰু যদি এনেকৈ সোধা হয় অসমৰ প্ৰথম গৰাকী জ্ঞানপীঠ এৱাৰ্ড লাভ কৰা ব্যক্তিৰ গৰাকীৰ নাম কি যদি সোধা হয় বা লেখকগৰাকীৰ নাম কি যদি সোধা হয় তেতিয়াহ'লে ইয়াৰ এনসাৰ হ'ব কি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক লাভ কৰে 1979 ত কি জ্ঞানপীঠ এৱাৰ্ড লাভ কৰে তো মনত ৰাখিব 2000 ত ডক্টৰ মামুনি ৰয়ছম গোস্বামীয়ে কি কৰিছিল জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল আইছো 40 নম্বৰ কোৱেশ্চনটোলৈ হু হ্যাড ৰিটেন দ্য পোয়েট্ৰি এন্থোলজি আলকানন্দ কবিতাপুথিখন কোনে লিখিছিল ইয়াৰ অপচন কিটা দি আছে নলিনীবালা দেৱী বি নম্বৰ অপচন দিছে ৰঘুনাথ চৌধুৰী সি নম্বৰ অপচন
নীলমণি ফুকন, ডি নাম্বাৰ অপশ্যন হেম বৰুৱা। ইয়াৰে এ নাম্বাৰ অপশ্যনটো ৰাইট হ'ব। নলিনীবালা দেৱীয়ে অলকানন্দ কবিতাটো লিখিছিল। আহিছোঁ আজিৰ লাষ্ট কুৱেশ্যনটোলৈ, অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটোলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ এছামিজ মেগাজিন জোনাকী? তো প্ৰথম অসমীয়া জোনাকী কাকতৰ এডিটৰ কোন আছিল? আৰু আপোনালোকে নিশ্চয় জানে যে প্ৰথম আমাৰ অসমীয়া মেগাজিনখনৰ নাম কি আছিল? অসমীয়া আলোচনীখনৰ নাম আছিল জোনাকী। তো জোনাকীৰ প্ৰথম এডিটৰটো ইয়াৰ অপশ্যন কেইটাৰ পৰা বিচাৰি ওলাব লাগে। ইয়াৰ অপশ্যন কেইটা দিয়া আছে চন্দ্ৰ কুমাৰ আগৰৱালা, বি নাম্বাৰ অপশ্যন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, চি নাম্বাৰ অপশ্যন দিয়া আছে চৈতেন্দ্ৰ নাথ বৰা, ডি নাম্বাৰ অপশ্যন দিয়া আছে আনন্দ চন্দ্ৰ আগৰৱালা। ইয়াৰে ৰাইট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ টু। চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰথম এডিটৰ আছিল এছামিজ মেগাজিনৰ, মনত ৰাখিব। তো ইয়াৰে ৰাইট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ। তো এইখিনিয়ে আছিলে আজিৰ আছাম জিকে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।